মৰ্নিং কি খবৰ আপোনালোকৰ আশা কৰোঁ ভালেই মোৰো ভালে আপোনালোকৰ আশীৰ্বাদত মই ভালে আছোঁ আৰু আজি আপোনালোকে গম পাইছে থাম্বনেইলত দেখিছে যে কি হ'বলৈ গৈ আছে আৰু আপোনালোকে স্কিপ নকৰি গোটেই ভিডিঅ' চাই যাওক আপোনালোকৰ কাৰণে বহুত ভাল হ'ব বলক চাই যাওক আৰু এতিয়া মই উঠিছোঁহে উঠি এতিয়া মই মুখ ধুওঁগৈ মুখ চুখ ধুই আপোনালোকক লগ পাই আছোঁ মই মুখ ধুই আহিলোঁ এতিয়া ভাবিছোঁ ফুলত পানী অকণ দি লওঁ কাৰণ ৰাতিপুৱা হৈ আছে ন এতিয়া ফুলত অকণমান পানী দিলোঁ এয়া এৰকম পৰা কিমান পুলি ওলাইছে চাওক আপোনালোকক যদি মোৰ ফুলৰ কি ফুল আছে আপোনালোকে চাব বিচাৰিছে তেন্তে মোক কমেণ্ট কৰিব যাতে মই আপোনালোকক দেখাব পাৰোঁ এয়া আৰু এতিয়া মই ফুলত পানীখিনি দি লওঁ আপোনালোকে চাই থাকক ফুলত পানী দি আহিলোঁ এতিয়া মই খালী পেটত সদায় পানী খাওঁ আৰু আপোনালোকে যিমান পাৰে পানী খাব খালী পেটত হওক চাই খালী পিছতো খাব পাৰে যিমান পাৰে সিমান পানী খাব কাৰণ আমাৰ স্কিনৰ কাৰণে ভাল আৰু লগতে আপোনাৰ বেমাৰ আজাৰ যি আছে চব ক্ষেত্ৰতে ভাল আৰু আপোনালোকে খালী পেটত পানী খাবই ময়ো এই পানী খাম এয়া কিমান পাৰে সিমানে খাব আপোনালোকে যিমান পাৰে খাব আৰু দেই প্ৰথমত কমকৈ খাব নালাগে দুদিনৰ পিছত সৰহকৈ খাব পাৰিব সেইকাৰণে আপোনালোকে খাবই পানী যিমান পাৰে পানী খালে বহুত ভাল আৰু আপোনালোকে পানী খাবই দেই মই খাই লওঁ এতিয়া পানী চানী খালেও মোৰ চাহ খাবলৈ এতিয়া মন যোৱা নাই চাহ অকণমান দি খাম তাকে ভাবিছোঁ এতিয়া চাহ খোৱালৈকে মই কাঁহী বাতি কেইটামান আছে ধুই লওঁ আপোনালোকে চাই থাকক এয়া ইমানকেইটা আছে পটককৈ মই কাঁহী হৈ গ'ল আৰু ইমান সোনকালে হৈ গ'ল দেখিছে আপোনালোকে তাৰপিছত সেইটো হৈ গ'ল এতিয়া মই চাহ খাম চাহ বনাই আছোঁ চাহকণ ধুনীয়াকৈ আৰু চাহকণ বনাই আছোঁ চাহকণ হয় মানে এয়া উতলিব লৈছে উতলাই মানে চাহকণ উতলাৰ তাৰপিছত চাহ খাম চাহ খোৱাৰ পিছত আপোনালোকক দেখাম স্কিনৰ কাৰণে এটা হেল্থ ক্ৰীম কাৰণ আপোনালোকে যেন গ্ল' হ'বলৈ আৰু গুটি নহ'বলৈ আপোনালোকক এটা হেল্থ ক্ৰীম আপোনালোকে সেইটো হেল্থ ল'ব নিজৰ ঘৰত একদম চিম্পুল অকল আপোনালোকে চাই যাব এতিয়া মই চাহকণ খাই লওঁ চাহকণ খাই আপোনালোকৰ লগ পাইছোঁ কল এটাও আছে কলটো খাই লওঁ কলটো খাই লওঁ চাহৰ লগতে খাম সেইবিলাক চাহকণ খাই আপোনালোকক লগ এতিয়া চাহ খাবলৈ লৈ এয়া চাহ খাম কফি কাপ এটাত গাখীৰ চাহ ভজা পিঠা নাৰিকল পিঠা নিমকি আৰু কল কিন্তু কলটো মই খাই বহুত ভাল পাওঁ এইটো ইমান ভাল নাপাওঁ কিন্তু এতিয়া মই নাস্তাত খাই দিছোঁ আৰু কাৰণ মই ভাত নাখাওঁ আৰু এয়াই খাই মোৰ হৈ যাব আৰু নাখাওঁ খালেও খাম আৰু এতিয়া ভাত নাখাওঁ ডাইৰেক্ট দুপৰীয়া খাম ব'লক আপোনালোকক দেখাই আছোঁ মই খাই লওঁ গাইছ এতিয়া মই সেইটো কৰিবলৈ ওলাইছোঁ এতিয়া মোৰ ফিউজত আইচত মই বৰফ কৰি থৈছিলোঁ আইচত বৰফ কৰি থৈছিলোঁ বৰফ হ'ল এয়া কৰি বনাই ন বহুত টান এয়া বৰফ কৰি থৈছিলোঁ ধুনীয়াকৈ এয়া বৰফ কৰি থৈছিলোঁ বৰফ কৰি থোৱা যায় বৰফখিনি ৰাখিলোঁ এটা বাতি লাগিব এটা বাতি মই বাতিটো লৈ লওঁ দেই গাইছ বাতি লাগিব বাতিটোত আমি পানী দি ধুনীয়াকৈ বৰফখিনি দিওঁ এটা বাতি ল'লোঁ এটা বল মানে বাতি নহয় এইটো ইয়াত মই পানী ঢালিম পানী ঢালিবলৈ মানে ঠাণ্ডা পানী মানে নৰ্মেল পানী দিলে হ'ব ফ্ৰিজৰ পানী নিদিলেও হ'ব কিন্তু মই নৰ্মেল পানীয়ে দিছোঁ কাৰণ পানী এতিয়া ধোৱাইছিলোঁ মানে মই ফ্ৰিজত এতিয়া পানী দিম ইয়াত ধুনীয়াকৈ নৰ্মেল পানী দিলেও হয় মই নৰ্মেল পানী দিছোঁ দেই আইচৰ পানী নিদিলেও হ'ব তাৰপিছত পানী দিলোঁ পানী দিয়াৰ পিছত এতিয়া কি কৰিম এই বৰফখিনি এৰাই ইয়াত ঢালিম বৰফখিনি ইয়াত ইয়াত ঢালি দিম গাইছ এতিয়া বৰফখিনি মই ধুনীয়াকৈ এৰাই লওঁ এৰাই তাত ঢালি দিম বহুত বৰফ হৈ গ'ল অকণমান কিনাৰটো হ'ল গলালৈকে অকণমান লৈ লওঁ কিনো কৰিম গাইছ আপোনালোকে এইটো শেষ কৰিব কিন্তু বহুত ভাল শেষটো মানে মুখখন গ্ল' হ'ব আৰু আপোনালোকে বেছি ইমান টান নহয় ন আপোনালোকে নিশ্চয় পাব ঘৰত আপোনালোকৰ বৰফ কৰিব আৰু পানীহে আৰু একো নালাগে সেয়াহে আৰু যোনে কৰে মোক কমেণ্ট এটা কৰিব দেই আৰু কৰি ক'ব কোনে কৰিছে কি কৰিছে চব ক'ব আৰু কেনেকুৱা ৰিজাল্ট পাইছে সেইটো হ'ব বহুত ভাল ৰিজাল্ট হ'ব নিশ্চয় ক'ব আৰু মই কৰোঁ মানে কোনো দুদিনমান আগত এই ঠাণ্ডা দিনত কৰা নাছিলোঁ এই গৰম দিনত কৰিম ঠাণ্ডা দিনত নোৱাৰোঁ বৰফ সহ্য কৰিবলৈ দিনত মানে কৰিম এতিয়া ব'লক আপোনালোকৰ এইখিনি হয় মানে আপোনালোকে চাই বৰফখিনি আছে ধুনীয়াকৈ এটা পানী জেগাতে হৈছিলে সেইটো পানী গলিয়ে গ'ল এইটো ধুনীয়াকৈ দিম চব বৰফ দি দিছোঁ মুখখন অলপমান ধুনীয়াকৈ ধুই ল'ব দেই ধুই ল'ব ধুনীয়া বৰফ দিলোঁ পানী ঠাণ্ডা কৰিলোঁ ইয়াত বৰফ ধুনীয়াকৈ দিলোঁ পৰুৱা এটা ইয়াত ধুনীয়াকৈ বৰফ দি দিলোঁ দি এতিয়া গলিবলৈ হ'ব ব'লক আপোনালোকে দেখাই
গাইছ এতিয়া বৰফ দিলোঁ দি হৈ গ'ল তাৰপিছত আপোনালোকে কি কৰিব জানে মুখখন বলটোত বৰফৰ পানীখিনি ধুনীয়াকৈ মুখখন এনেকৈ তিয়াই যাব আৰু 5 মিনিটমান এনেকৈ কৰিব ভাল হ'ব বহুত ভাল লাগে আৰু মুখখন গোটেই ঠাণ্ডা পৰি আহে আপোনালোকে ঘৰত কৰি চাব আৰু বহুত ভাল পাব আৰু বহুত ভাল ৰিজাল্ট ওলাব গাইজ আপোনালোকে কি কৰিব জানে মুখখন যেন এনেকৈ পানীত তিয়াই মেলি হৈ যোৱাৰ পিছত আপোনালোকে মুখখন কাপোৰেদি মুচি নিদিব কাৰণ কাপোৰেদি মুচি দিব নালাগে বেয়া মানে এনেকৈ থাকিব শুকাই যাব লগালগ আপোনালোকে কাপোৰেদি মুচি নিদিব আৰু কেনেকুৱা লাগিলে সেইটো আপোনালোকে নিশ্চয় কমেণ্ট এটা কৰি দিব আৰু আপোনালোকে ভাল লাগিলে যদি লাইক এটাও কৰি দিব ভিডিঅ'টো আৰু ছাবস্ক্ৰাইব কৰি দিব কি কৰিব জানেনে শ্বেয়াৰ কৰি দিব মোৰ ভিডিঅ'টো আমাৰ ঘৰলৈ ভতিজাজনী আহিলে কি নক্সা কৰি আছে চাওকচোন আপোনালোকে ইমান ধুনীয়া ইমান মৰম লগা ছোৱালীজনী আপোনালোকে দেখিছেনে ভাত বনাইছোঁ এপিনে ভাত এপিনে ভাজি এপিনে মাছ চব্জি বনালোঁ এয়া কেনেকুৱা লাগিছে মই বনাইছোঁ মাছ চব্জি বনালোঁ আৰু এপিনে বনাইছোঁ ভাত কেৰেলা কি খাবা আমি টেঙা খাম ব'লা ধৰা ধৰা ব'লা বহুত গৰম পৰিছে সেইটো কাৰণে নেমু এটা চাটনি কৰিম এতিয়া চাটনি কৰি খাওঁ ব'লক ধুনীয়াকৈ চাটনি কৰিলোঁ ধুনীয়াকৈ চাটনি কৰিলোঁ জলকীয়া নিমখ দি খাবনি আপোনালোকে এয়া এতিয়া খাম মানে এয়া চাইছে চাবি খোৱা মাছৰ চব্জি আৰু ভাতে নিমখে দি খালোঁ আৰু ইমানে ভাত খালোঁ গাইজ দুপৰীয়া ভাত চাত খাই মেলি অলপ আৰাম কৰিলোঁ কৰি মেলি গা চা ধুই মেলি অকণমান মোবাইলটো চাই মেলি ইমানেই আজিলে আৰু এইটো ভিডিঅ' ভাল লাগিলে যদি লাইক কৰি দিবা আৰু ধামাকা ভিডিঅ' আহি থাকিব আপোনালোকে চাই যাওক বাই বাই